নমস্কাৰ, আকাশবাণী বাতৰি পঢ়িছোঁ আমি মহম্মদ ৰফিকুল ইছলাম। বাতৰি ভুল হ'লে আপোনালোকে ক্ষমা কৰিব। আজি আমাৰ বঙাইগাঁও জিলাত আহি আছে বৰগলা পাৰঘাটত সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমাৰ এই বৰগলা পাৰঘাটৰ দলংটো বৰ্তমান সুবৰ্ধন আৰু বহু কিছু কাম ইতিমধ্যে বাকী আছে সম্পূৰ্ণ কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে আহিব আৰু তেওঁক বৰ্তমান সকলে সম্বৰ্ধনা জনাব বুলি উল্লেখ কৰা হৈছে। মাননীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বঙাইগাঁও জিলাৰ সভানেত্ৰী হিমানী অধিকাৰী আৰু বহু নেতা মন্ত্ৰী আজি ইয়াতে আহিব উল্লেখ কৰা হৈছে। আইনৈৰ দলংটো ইতিমধ্যে উচিত কাম সম্পূৰ্ণ কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি ইয়াতে উপস্থিত হ'ব বুলি আমাৰ সংবাদদাতাই জনাইছে। আৰু এটা নিউজ, গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টি, ভাৰতীয় জাতীয় কংগ্ৰেছ, আম আদমি এইকেইটা ভাগ্য পৰীক্ষা আজিৰে পৰা সমাপ্ত হ'ল। 8 ডিচেম্বৰত নিৰ্বাচনী ৰিজাল্ট হ'ব বুলি ইতিমধ্যে জানিব পৰা গৈছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইতিমধ্যে নিৰ্বাচনৰ প্ৰচাৰো চলাইছে বুলি জানিব পৰা গৈছে। আৰু এটা নিউজ কৈ ইয়াৰ পৰা বিদায় ল'ম। কাটাৰ বিশ্বকাপ ফুটবল 2022 চলি আছে। আজি দুটা দলে ইতিমধ্যে মুখামুখি হ'ব। আমাৰ বাতৰি আজি ধন্যবাদ। আমাৰ বাতৰি ভুল হ'লে ক্ষমা কৰিব। আমি সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী ৰঞ্জিত দাস, হিমানী অধিকাৰী, আব্দুল আৱাল এওঁলোক মিলি মোক এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা ঘৰ বিচাৰিছোঁ। আমাক এটা ঘৰ দিবই লাগিব। আমি এই ঘৰৰ বাবে বহুত কষ্ট কৰি আছোঁ। অনুগ্ৰহ কৰি মোক এটা ঘৰ দিব লাগে। ধন্যবাদ। জয় অসম।